আৰু কিমান যাব লাগব ইমান দূৰ বা এসপা খোজ কাঢ়ি মোৰ গোটাই ঠেং চেং গোটাই মোৰ বিশেষ মোৰ বিশেষ গেছি গোটা একেবাৰে হেই নাছে গেপটোত ঠেং খুমে যায় ঐ মোৰ মাই ঐ আৰু কিমান যাব লাগব ক'ত লইলে তালৰ লগত পলাই আহি মস্তিলো কৰ কি পেকৰ ঘৰ ক'ত পথাৰৰ মাজত পেকৰ ঘৰ এগিলে ক'ত ফচি কিনে আহিব লগা আছে তালৰ লগত কি হয় কি কৰে ব্যক্তিলো এসপা ভাগি লৈ কিনে মোক এসপা খোজকাঢ়ি আহিব লগা আছে জ্বালা কালা কৰি মাছ পালোৱে বেছি বৰ নাই আৰু এই তাতে পেহি আছে তাৰমানে মই শৰ্টকাট মাছটো সন্ধিয়া ৰাস্তাই দি গেলে তোমাক আকৌ নজৰ কৰিব পাৰি কিছুমান চেংৰা চলি আছে পেহিহঁতৰ গাঁৱত শৰ্টকাট আনছি পেহিহঁতৰ ঘৰো পিছ পেলাই দিয়ে সেইকাৰণে কাৰণ পলে আৰু কথাটো কোনোবাই আকৌ যদি তোমাৰ সেই ঘৰত লগে দেই আমাক গোটা থানাত থ'ব তাতে তোমাৰ বয়স হোৱা নাই ক'ত মৰিলো আহিছে এই বগলো এটা বহি থাক ইমান দূৰ মই তোক সেই ঠেঙত পাত্তা নাপাওঁ তোমাৰ সেই ঠেংখানক মই পাত্তা নাপাওঁ ইমান লেলেৰে ঠেংকি হাৰি দি ইমান দূৰ পাইছে এটা বহি থাকা ঐ মোৰ মাইকে তালৰ লগত পলাই মস্তি ঐ নাহাই গাঁৱে তালোৱে আৰু এতিয়া তালোৱে পেহাকো কিজানি জমহান পেহাক ক'ত ঘৰ বান্ধি নাচাগে পথাৰৰ মাজত কোনোবাই ঘৰ বান্ধে নেকি ইমান দূৰত খোজ কাঢ়ি আহি গৈছো মোৰ ভৰিখন এই নাহাই গাঁৱে তালোৱে এইখিনি আহিব নাজানি কত দলং পাৰ হলো আদাল বাই দি গেল চেন্দেল চিঙি আগজোৰাই আনিছিলো ঘৰৰ পৰা চেন্দেল দে ৰং কাই লৈ যাওঁ দি আৰু